যিমান খাব পাৰা খোৱা 10 টকাৰ ভিতৰত 10 টকাৰ ভিতৰত এইটো চিকেন চাট মছলা দিছি চিকেন নহয় সিক্ৰেট সৰি ইয়াত বহি মানে মুকলি হ'ব চালো আৰু এতিয়া মানে ইয়াত খাবলৈ আহিছো ফাংচন চাই ভালো লাগিছে আৰু ঠাণ্ডা বি লাগতা হয় আৰু এতিয়া সিংগাৰ উঠা টাইম হৈছে আজি কামাই দিম বুকা বনাই দিম হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰসেনজিৎ ব্লগ গাইজ গা চা ধুই আহিলোঁ এতিয়া ৰেডি চেডি হ'ম মানে অধিৱেশনত যাম আজি হৈছে অধিৱেশনৰ অন্তিমটো দিন আজি মানে মুকলি সভা আছে আৰু আমাৰ CM অহাৰ কথা আছিলে কিন্তু যোৱাকালি যিহেতু বৰষুণ গ'ল ইমান ডাঙৰকৈ আজিও চাগে বৰষুণ দিব বুলি ভাবি কিবা এটা বিশেষ কাৰণত উপস্থিত থাকিব পৰা নাই আৰু গুৱাহাটীত শুনিছোঁ মোদী আহিব বুলি তো সেই কাৰণত চাগে CM উপস্থিত থাকিব নোৱাৰিব আজি তো ঠিক আছে ৰেডি চেডি হৈ লওঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজি মুকলি সভা আছে তাৰপিছত অলপ তাতে অধিৱেশনত অলপ ফুৰিম আৰু ৰাতি ছিংগাৰ আহিব ছিংগাৰৰ গীতৰ সুৰে সুৰে নাচিম আৰু বেছি দীঘলীয়া কৰিলে আপোনালোকে চাইও বৰিং পাব আৰু মোৰ এডিটিং কৰোঁতে বহুত টাইম গুচি যাব আৰু এতিয়া আমাৰ মাজত উপস্থিত হৈছেহি অসম বিধানসভাৰ অধ্যক্ষ মাননীয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰী তেখেতে এই মুকলি সভাত বিশেষ বক্তব্য আগবঢ়াব জনসভাত উপস্থিত সকলোকে যেন সকলোৱে নিজৰ নিজৰ আসন গ্ৰহণ কৰি আমাৰ এই অধিৱেশনখন সাফল্যমণ্ডিত কৰে তাকে কামনা কৰিছোঁ বিশিষ্ট অতিথিসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি আমি তেখেতসকলক মঞ্চলৈ আমন্ত্ৰণ জনাওঁ আৰু এতিয়া মুকলি সভা চলি আছে মানে 1 তাৰিখেতো ভিডিঅ' বনাইছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ মানে ইয়াত অনুষ্ঠান হ'ব নহ'ব আৰু যোৱাকালি মানে তামাম বৰষুণ দিলে বৰষুণৰ কাৰণে আৰু ভিডিঅ' চিডিঅ' বনাবলৈ মন নগ'ল মানে অলপ বোকা হৈ গ'ল তথাপিও মানে মানুহ হৈছে বহুত মানুহ হৈছে আৰু এইফালে লগ পালোঁ আৰাধনা বোলে পাণ খুৱাব নেকি এইফালে পাণ বনাই আছে নেকি পানৰ অফাৰ দিলোঁ কাৰণে কি মোৰ ভিডিঅ' বনাই আছা বাকী কেনে লাগিছে মানে আমাৰ ওচৰত যে এনেকুৱা এটা মিটিং হৈছে প্ৰগ্ৰামৰ কথা কি ক'ম আৰু ধুনীয়া মন দিল খুচ হৈ গৈছে এইটো হ'ব লাগে মাজে মাজে প্ৰগ্ৰাম হৈ থাকিলে ভাল লাগে আমি সময় দিব নোৱাৰোঁ তথাপিও আনন্দ তথাপি অলপ বৰষুণটোৰ কাৰণে অলপ বেয়া লাগিছে না বৰষুণৰ কাৰণে বেয়া লাগিছে উপায় নাই আৰু প্ৰকৃতিৰ ওপৰতো মানুহ নহয় না প্ৰকৃতিত যি কয় তাকে আৰু দায়িত্ব কি আছে চাওঁ গ্ৰীণ ৰুম মই তাতে থাকিব লাগিছে আমাৰ ফেমাছ ফুচকা দোকানী আৰাধন যিমান খাব পাৰা খোৱা 10 টকাৰ ভিতৰত 10 টকাৰ ভিতৰত যিমান খোৱা 10 টকাৰ ভিতৰত যিমান খাব পাৰা আৰু এইটো হ'ল কিবা মানুহ এই কিবা মানুহৰ খাব সময় দি দিওঁ মুখটো মেলাতে দিব পেটৰ বিষ হ'ব দেই কেনে লাগিছে ক টেষ্টটো ক দীপাংকৰ আমাৰ মহৰিপাৰা 1 নম্বৰ দোকানী ফুচকা ওলা মজা বনাই তো মানে দাদাৰ পৰা মানে চাট মছলা লৈ লৈছোঁ মানে এতিয়া আমি বগৰী খাম বগৰী এইটো চিকেন চাট মছলা দিছি চিকেন নহয় সিক্ৰেট সৰি বগৰীটো মানে দীপাংকৰে খুৱাব চাট মছলা উইথ বগৰী আৰু এনেকৈ মানে পাণ চান খাই মেলাত ফুৰি আছোঁ আৰু মানে মেলা চাই আছোঁ আৰু মিটিং চালোঁ আৰু চাম আৰু এতিয়া মেলা চেলা চাই আছোঁ ফুচকা চুচকা খালোঁ আৰু মানে এনেকৈ দোকান পাটবিলাক চাই আছোঁ আৰু এতিয়া মানে সম্বোধনা চলি আছে আমাদের মাঝে উপস্থিত রয়েছেন চাই আছোঁ আৰু ইয়াত বহি মানে মুকলি সভা চালোঁ আৰু এতিয়া মানে ইয়াত খাবলৈ আহিছোঁ আৰু এইটো আহি গ'ল চেতনা যিটো মেগাজিন ফুল গেডাৰিং খাব লাগিব কেনেকুৱা দীপাংকৰ দাদা পানী লাগিব পবিত্ৰ কেনে হৈছে খুব ভাল হৈছে তো এইফালে মিটিং চলি আছে আৰু এইফালে আমি কৰি আছোঁ পেট পূজা মজা আৰু অলপ দি দিয়ক কেনে লাগিলে খিচুৰি খাই পেট ভৰি গৈছিল পেট ভৰি গ'ল না টোপনি আহি আছে এক টোপনি মাৰি তাৰপিছত আকৌ নেক্সট প্ৰগ্ৰামত আহিম ৰাতি প্ৰগ্ৰেমত আহিবা নে নাই ৰাতি আহিম এইটোতো ঘৰত যাম অলপ ফ্ৰেছ হৈ নেক্সট আহিম আৰু এতিয়া মানে ঘৰত আহিছোঁ মানে জেকেট পিন্ধিব আহিছোঁ মানে ঠাণ্ডা লাগি আছে ঠিক আছে জেকেট লগাই ল'লোঁ আৰু এতিয়া গৈ আছোঁ ফাংচন চাবলৈ আমি ধন্যবাদ জ্ঞাপন আৰু যিহেতু বহুত ৰাতি হ'ল সেইকাৰণে লাহে লাহে দোকান পাটবিলাক বন্ধ কৰি আছে আৰু ৰাতিৰ ভিউটো অলপ দেখুৱাই দিওঁ আৰু মানে সুন্দৰ পৰিৱেশ ভাল লাগিছে ফাংচন চাই ভালো লাগিছে আৰু ঠাণ্ডা বি লাগতা হয় জমনি কৰি আছোঁ মানে লাইফত জমনি কৰিব লাগে লাইফত টেনশ্যন ডিপ্ৰেশ্যনটো আহিয়ে থাকে সেইকাৰণে যিমানটো সময় পাওঁ আৰু আমি এনজয় কৰিব লাগে হয়নে নহয় বাৰু কওকচোন ভাল লাগিছিলে চাই আৰু জয়ন্ত মোৰ কেমেৰামেন আৰু এইফালে এজন বন্ধু লগ পাইছোঁ কেনে লাগিলে নাচি কেনে লাগিলে গান গাইছে যে নাচি কেনে লাগিছে আমাৰ
EM ছাৰ আৰু ওনাকে ছাৰ উনি যে সুন্দৰ গীত সহযোগিতা গাইছে করেছেন বহুত ভাল লাগিছে আজকের এই অনুষ্ঠানটি একেলগে মানে উপভোগ কৰিব পাৰিছোঁ অভ্যন্তর সমিতির তরফ থেকে আমাৰ এই অশেষ প্ৰসেনজিৎ অশেষ ব্লগ ইউটিউব ধন্যবাদ চেনেলত জানাচ্ছি এবং আমরা সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে পাই যাব ধন্যবাদ তেখেতৰ এটা চেনেল আছে নামটো কি আছিলে পরবর্তী আমাৰ দুটা চেনেল আছে এটা এছ এছ কাৰ্যসূচীতে মিউজিক প্ৰডাকশ্যন এগিয়ে যাব। মানে এইটো আমাৰ ৰাতিপুৱা আমাদের যিটো আছে কোৰাছ হৈছিল বিতরণ, কি আপলোড দিয়া মিউজিক আমাদের মই আমাৰ যিটো পুৰস্কাৰ ৰাতিপুৱা বিতৰণৰ জন্য কোৰাছ হৈ গ'ল এইটো মই আমাদের মিউজিক নিজে কম্প'জ কৰিছোঁ প্রতিযোগিতা হয়েছিল তাৰপিছত লিৰিক্স লিখিছে আমাৰ দিব্যজ্যোতি চৰকাৰ আৰ্ট আৰু প্ৰতিযোগিতা হয়েছিল। মডিউলেশ্যন কৰিছে লিৰিক্সটো আমাৰ খগেন দাস মহাশয় ঠিক আছে দিয়া আমি আগবাঢ়িম আপোনালোকে ছাপোৰ্ট কৰি যাব এনেকুৱাকৈ A few moments later. জানাইছো আৰু এতিয়া ছিংগাৰ উঠাৰ টাইম হৈছে নাচিব লাগিব আচ্ছা কি ডান্স পাগলা 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 ডান্স আজি কামাই দিম বোকা বোকা বনাই দিম A few moments later. তো আজিৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ মানে মিটিঙৰ ভাষণ চাখনবিলাক আপলোড দিয়া নহ'ল কাৰণ এইবিলাক নিউজ চেনেলত দিয়া হৈছে আপোনালোকে চাব পাৰিব মই আৰু ব্লগ টাইপত বনাইছোঁ আৰু কি হৈ আছে নাই হোৱা আৰু ৰাতি আমি খুব এনজয় কৰিলোঁ ছিংগাৰ আহিছিল ছিংগাৰৰ গীতৰ সুৰে সুৰে পূৰা ডান্স এনজয়